নমস্কাৰ সকলোলৈকে। আজি আমি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আজি শিৱৰাত্ৰি বুলি আমি মহেশ ধামলৈ যাম। তাৰ আগতে আমাৰ ওচৰৰে মন্দিৰ এভাগত আমি গৈ সেৱা কৰি আহিলোঁগৈ। আহকচোন আমি ভিডিঅ'টোলৈ মাজলৈ আগবাঢ়ি যাওঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। আহি আমি মহেশ ধামৰ গেট পালোহি। বহুত ওপৰলৈকে আমি যাব লাগিব, যিহেতু পাহাৰ বৰ্তমান ভালদৰে বনাই দিয়া হৈছে। এফালেদি অৱশ্যে গাড়ীও যায়। ইয়াৰ পৰা তেওঁলোকে যাব পৰাকৈ বহুত সুন্দৰকৈ চিৰিৰ ব্যৱস্থা কৰি দিছে। এনেদৰে আমি বহুত ওপৰলৈকে উঠিলোঁ। বহুত ভাগৰুৱা হৈ পৰিছিলোঁ, কিন্তু আমাৰ লগতে তাতে লগ পাইছিলোঁ আইতাগৰাকী কিন্তু ভাগৰুৱা হোৱা নাছিল। আহি আমি মন্দিৰ পালোহি। তেওঁলোকে ভাগৰ জিৰাবৰ বাবে বহিবলৈ সুন্দৰ ব্যৱস্থা কৰি থৈছিল। আমি পোনে মন্দিৰ দৰ্শনৰ বাবে গ'লোঁ। বহুতো ভক্তৰ সমাগমো দেখা পোৱা গৈছিল তাত। ইয়াতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে। আমি ইয়াতে চাকি ধূপ জ্বলালোঁ আৰু ইয়াৰ পিছত প্ৰসাদ ল'বৰ বাবে আমি ওপৰলৈ যাব লাগিব। গতিকে লাইন ধৰিলোঁ আৰু আমি বাবাক দৰ্শন কৰিলোঁ। পূজাৰীৰ পৰা আশীৰ্বাদ আৰু নিৰ্মালি আমি গ্ৰহণ কৰিলোঁ। ইয়াৰ পিছত আমি প্ৰসাদ ল'বৰ বাবে আহিলোঁ। এয়া প্ৰসাদ দি আছে। এয়া দেখিছে, শিৱৰাত্ৰি উপলক্ষে বহুতো ভক্তৰ সমাগম হৈছে। আমি প্ৰসাদ ভালদৰে লৈ ল'লোঁ আৰু ইয়াৰ পিছতে অলপ ওপৰলৈ আহি আমি জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে আহিলোঁ। এয়া আমি জগন্নাথ মন্দিৰ ভিতৰত সোমাইছোঁ আৰু মন্দিৰৰ পৰা আমি আশীৰ্বাদ লৈ অলপ সময় ভাগৰ লগাৰ বাবে তাত তেওঁলোকে ব্যৱস্থা কৰি থোৱা ঠাইত আমি বহিলোঁ আৰু সকলো ভক্তৰ বাবে তেওঁলোকে চাহৰ ব্যৱস্থা কৰিছিল। আমিও চাহ খালোঁ। লাহে ভক্তৰ সমাগমো বাঢ়ি গৈ আছে। ইয়াৰ পিছতে আমি পায়স খোৱাৰো সুবিধা পালোঁ। পায়স খাই অলপ সময় বহি আমি উভতিলোঁ। এতিয়াও দেখিছে বহুতো ভক্ত আহিয়ে আছে। এইদৰে আমি খোজকাঢ়ি আহি গেটৰ ওচৰ পালোহি। গেটৰ ওচৰত দেখিলোঁ পুনৰ পায়স দি আছে। আমি পুনৰ পায়স খালোঁ আৰু ইয়াৰ পিছতে আমি ঘৰলৈ উভতিলোঁ। শিৱৰাত্ৰি উপলক্ষে আজি যোৱা মহেশ ধামৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'কেইটিৰ দৰে এই ভিডিঅ'টোতো আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।